19 ছেপ্টেম্বৰত কি যে ভয়াবহ প্ৰাণৰ শিল্পী আছিল সুদূৰ ছিংগাপুৰত হঠাৎ খবৰ আহিল প্ৰাণৰ শিল্পী জুবিন দা আৰু নাই বুলি খবৰটো বিয়পি গোটেই অসম জুৰি লাগিল খলকনি কত জন অনুৰাগী গল ঝমৰ পুৰি দেউতাই কান্দিছে অ মোৰ গল দি বুঢ়া বয়সতে নিথৰুৱা কৰিলি গৰিমা বৌৱে কান্দিছে অ মোৰ সোণ তোমাৰ বিহনে আছে মোৰ কোন সৰু সজাত ৰাখি চলো তোমাৰ চৰণ তোমাৰ চৰণ পুনৰ জানো ভাগ্য হ'ব এইটো জনমত সোণাপুৰত আছে তোমাৰ অতি মৰমৰ অতি মৰমৰ গছ লতা পশু পক্ষী আৰু কত জীৱ চিতাখনি সাজি থৈছে চন্দনৰে কাঠ আৰু আছে তুমি ৰোৱা নাহৰৰে ডাল মুখাগ্নি কৰিলে তোমাৰ ভগ্নী ভাতৃ মিলি স্বৰ্গতে আনন্দ বিলাই মাৰো জংকি লক্ষ লক্ষ অনুৰাগী চকুত চকুৰ পানী চকুত চকুৰ পানী হিয়া ধুনি কান্দি গালে
সবে মায়াবিনী অসমৰে দুখৰ ছবি বিশ্বই দেখিলে কোন আছিল সেইজন শিল্পী ইণ্টাৰনেটত চালে দেখে দেখে তোমাৰ বাবে যাচে শ্ৰদ্ধাঞ্জলি যাচে শ্ৰদ্ধাঞ্জলি ৭০ ৰাষ্ট্ৰ পাকিস্তানো না